দুখাম আৰু আপোনালোকক তো চলে গাইছ Hey guys, this is next day আৰু বৰ্তমান আছো মই লোকেল হাৱাৰ ফ্ৰন্টত আৰু এতিয়া বাজিছে গাইছ ৰাতিপুৱাৰ 7টা আৰু এইদিনা কিবা কাৰণৰ কাৰণে ভিডিওটো কন্টিনিউ নকৰিলো প্ৰথমতে গাইছ আপোনালোকক ৰাস্তাটো দেখাইছো তো গাইছ ইটো ৰাস্তাটো ইফালে আপোনালোকে ৰাণীগেট দীপৰ বিল হৈ আহিলে 3 কিলোমিটাৰ আহিকে বাগানৰ মূৰত তো ইটোফালে ৰাইট সাইডে আপোনালোকে জুহাল লোকেল হাৱা দেখা পাব তো ৰাইট সাইডে দেখি আপোনালোকে তো আপোনালোকক ভিডিও ফিটৰটো দেখাম তো গাইছ ফাৰ্স্ট সময় আপোনালোকে দেখা পাব ইফালে এটা ধুনীয়া একুৰিয়াম আছে আৰু ইফালে কাছৰ পেটৰ দেখি পানী ওলাইছে ইয়াত মাছ আছে ইয়াত ধুনীয়াকে আপোনালোকে ফটোস্টক দিও আৰু আৰু এইটো লাচিত দাই পয় কাম কৰিব আহিছে আমাৰ মেম্বাৰ গাইছ আৰু এইটো গাইছ কাউন্টাৰ যত খাই লৈ আপোনালোকে ধুনীয়া পে কৰিব লাগিব পইচাখিনি দিব লাগিব ইয়াত আৰু ইফালে বহি আছে গাইছ আমাৰ দীপক দাই কিবা হিচাপ কৰি আছে আৰু ইফালে গাইছ লুকটো চক লুকটো ইটো এইবিলাক ধুনীয়া কেবিন তো কেবিন গিলা আপোনালোকক দেখাইছো এটো গাইছ কেবিনৰ লকটো এনেকা ধৰণৰ গাইছ আৰু ইফালে ধুনীয়াকে চাৰিজনে আপোনালোকক বহি সিল মাৰিব পাৰিব কথা চথা পাতিব পাৰিব খাব পাৰিব আৰু ইফালে আছে বেনাৰখন গাইছ উলোৱা নাই বৰ্তমান এটা ৰাতিপুৱা হৈছে তো আৰু ইফালে আছে গাইছ ফেনৰ ফেচিলিটি আছে এটা বৰ্তমান গৰম দিন পৰিছে এটো লুকটো চাওক কি ধুনীয়া লুক গাইছ আৰু ইফালে আছে গাইছ কলিং বেল যতনি কি গাইছ আপোনালোকে কিবা খাই যদি আপোনালোকক লাগে দৰকাৰী হয় কলিং টিপি দিব আৰু আমাৰ ধুনীয়াকে মানুহ আহিব আৰু আপোনালোকক সাৰ্ভিস দিব তো গাইছ ইটো কেবিন তো গাইছ কেবিনত বহি আপোনালোকে নিজৰ ফ্যামিলি অথবা জিএফ বা বয়ফ্ৰেণ্ডৰ লগত মনৰ কথা পাতি ইয়াত খাব পাৰিব গাইছ সিল মাৰিব পাৰিব ইয়াত আপোনালোকক কোনো ধৰণৰ ডিস্টার্ব দিয়া নহয় গাইছ কুছ ভি কলিং বেল আছে আপোনালোকে দেখাই হৈছে কি ইমান ধুনীয়া ফেচিলিটি তো কেবিনত বহি গাইছ আপোনালোকে মনৰ কথা পাতি ফিউচাৰৰ কথা পাতি ধুনীয়াকে খাওক আৰু পেমেন্ট দি যাওক গাইছ ইয়াত কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ লোৱা নহয় গাইছ ইয়াত ধুনীয়াকে আপোনালোকে যিমান দেৰি বহি থাকক খাব লাগিব গাইছ একলা বহিলে নহব তো খাওক বহক আৰু সিল মাৰক আৰু গাইছ পেমেন্ট ফ্ৰী ধুনীয়াকে যাওক এখন গাইছ জুহাল লোকেল ধাবাৰ মেনু তো মেনুখন অলপ আপোনালোকক দেখাইছো খাদ্যৰ তালিকাখন ইফালে চাওক গাইছ লোকেল চিকেন কাৰী ফ্ৰাই চিকেন 80 ডাক কাৰী 100 তো গাইছ যিমানবোৰ আছে ইফালে দাল পৰ্ক আৰু ইফালে পৰ্ক ফ্ৰাই সকলোবোৰ গাইছ আপোনালোকে 100ৰ ভিতৰত পাই যাব 100ৰ ওপৰত একো খাদ্যই নাই গাইছ তো আপোনালোকে ধুনীয়া গাইছ কম প্ৰাইসত ধুনীয়াকে আপোনালোকে ধুনীয়া টেস্টি খানা খাব পাৰিব গাইছ দামী ধাবাবিলাকত ধুনীয়াকে 5 ষ্টাৰ হোটেলৰ দৰে আপোনালোকে খানা পাব তো ধুনীয়াকে গাইছ মেনুখন দি দিম আপোনালোকক ডেসক্ৰিপচনত চাব পাৰিব চেক কৰিব পাৰিব এটো ভিউটো চাওক গাইছ ধুনীয়া ধাবাৰ আৰু ইফালে কেবিন 7টা পাব আপোনালোকে 7টা কেবিন আছে ইয়াত বৰ্তমান আৰু এতিয়া আপোনালোকক হলটো দেখাই দিম গাইছ এটো গাইছ হলটো আপোনালোকক দেখাইছো হলটো চাওক গাইছ বহুত ডাঙৰ হল ইফালে লাচিত দাই ইফালে চাফা কৰি আছে হলত অজস্ৰ ঠাই আছে গাইছ আপোনালোকে 5 জনৰ ওপৰত আহিলে ধুনীয়াকে 20 জন 30 জনলৈকে ধুনীয়াকে হলত সোমাই যাব পাৰে আৰু পাৰ্টি সাৰ্টি ইয়াত ধুনীয়াকে আৰামছে মানাব পাৰে গাইছ বাৰ্থডে পাৰ্টি যিকোনো ধৰণৰ পাৰ্টি আপোনালোকে ইয়াত কৰিব আহিব পাৰে গাইছ তো আহক আৰু আৰামছে সিল মাৰক গাইছ আৰু বাৰ্থডে সাৰ্টি পাতিলে গাইছ মুকো মাতিব ৰে समझ रहे हो मुको एड करिवो ভিডিও বনাম গাইছ মস্তি কৰিম আপোনালোকৰ লগত না কি গাইছ তো এটো আছিল হলটো এটো গাইছ পাকঘৰটো অকমান আপোনালোকক দেখাইছো এতিয়া বৰ্তমান ৰাতিপুৱা সিটো সাফা টুপা কাৰণে অলপ উল্টা পাল্টা হৈ থাকিব পাৰে এটো গাইছ ইফালে এটা চুলা আছে যত কি ইয়াত নৰমালি ফ্ৰাইখিনি কৰা হয় আৰু ইফালে গাইছ যেহেতু জুহাল লোকেল ধাবা জুয়াত বনোৱা তো ইয়াত প্ৰায়ভাগ বস্তু জুয়তে বনোৱা হয় গাইছ যেনেকে আঞ্জা বিলাক মাংস সকলোবোৰ জুয়ত বনোৱা হয় জাস্ট ফ্ৰাই কিছুমান থাকে ন হিবিলাকে ফ্ৰাই কৰি দিয়া হয় গেছত ধুনীয়াকে আপোনালোকে চাওক ইয়াত জুয়ত বনোৱা ধুনীয়াকে একদম ফ্ৰেছ মাল আৰু মছলা বেছি ইউজ কৰা নহয় গাইছ তো ধুনীয়াকে ইয়াত আহি আপোনালোকে খাই যাব পাৰে গাইছ এই বাথৰুমটো দেখাইছো গাইছ ইফালে গাইছ টয়লেট আছে টয়লেটটো চাই লওক আপোনালোকে যদি খুৱাত পাই কেনে অলপ বেছিকে ভৰাই দে তো 2 নম্বৰ কৰিব লাগিলে ইফালে টয়লেট আছে টয়লেট বিলাক ধুনীয়াকে ক্লিন সাফা কৰি থকা হয় গাইছ এইবিলাক চাওক গাইছ টয়লেট বিলাক ধুনীয়াকে সাফা কৰি থকা হয় ধুনীয়াকে তো আপোনালোকে ইয়াত যদিকে বেছিকে খাই লয় খুৱাত পাই কেনে ধুনীয়াকে আপোনালোকে উলাব পাৰে গাইছ কুছ ভি আৰু ইয়াত গাইছ আপোনালোকে মুখটো চাব পাৰে নিজৰ ফেচটো ধুনীয়াকে আৰু ইয়াত হাত ধুনীয়াকে ধুইকে যাব পাৰে গাইছ ধুনীয়া ফেচিলিটি আছে গাইছ ধুনীয়া আহিব পাৰে ইয়াত আপোনালোকে তো গাইছ আপোনালোকক জুহাল লোকেল ধাবাৰ টুৰ কলাৰো আপোনালোকক ধুনীয়াকে দুখালো এন্ড গাইছ ইয়াত ফেচিলিটিও আছে গাইছ ফেচিলিটিৰ লগতে আপোনালোকে সিকিউৰিটি আছে গাইছ ইয়াত সিসিটিভি আছে সিসিটিভি ধুনীয়াকে আছে সিকিউৰিটি আছে কিবা কিনি আছে আপোনালোকে বস্তু এৰি যায় তো পাই যাব গাইছ নো প্ৰবলেম আৰু পাৰ্কিংতো সিসিটিভি আছে আপোনালোকে ধুনীয়া ফেচিলিটি পাব গাইছ সিকিউৰিটি পাব কি লাগে আৰু আপোনালোকে গাইছ আহক পাৰ্কিংটো দেখাইছো এটা ফটো তো গাইছ ইটো পাৰ্কিং ইয়াত ধুনীয়াকে পাৰ্কিং প্লেসো আছে ধুনীয়াকে পাৰ্কিং নাই বুলি নহব ইয়াত পাৰ্কিংও আছে ইটো ৰাস্তা পৰা আহি কিনে ধুনীয়াকে ইফালে গাড়ী সোমাই দিয়ক গাইছ
পাৰ্কিং ধুনীয়াকে আছে, ন প্ৰব্লেম গাইজ। পাৰ্কিঙৰ 1 টকা চাৰ্জ লোৱা নহয়। তো আপোনালোকে দেখাই পাইছে এইটো ফ্ৰণ্টটো গাইজ। ফ্ৰণ্ট এইটো খোলাই নাই বৰ্তমান এতিয়া। তো গাইজ আপোনালোকক দেখাই দিলো জুহাল লোকেল দোকান ধুনীয়াকৈ টুৰ কৰা দূৰ ইফালে বহি আছে লাচিত দাই গাইজ। আৰু মই আজি হাফ পেণ্ট পিন্ধি আছো, বহি আছো ধুনীয়াকে। এতিয়া যাম ঘৰত গাইজ। ঘৰত গৈ গা ধুবলৈ ধুনীয়াকে 9:30 10টা বজাত আহি যাম আৰু। লাচিত দা থাক, এতিয়া আহি আছো মই গা পা ধুই কেনে। দীপক দা আহি আছো।